কিছুমানে কয় মই ভাল আৰু কিছুমানে কয় মই বেয়া। আচলতে যি যেনেকুৱা ময়ো তাৰ বাবে ঠিক তেনেকুৱাই। হেৰুৱাৰ পাছত কান্দি কি লাভ যদি পোৱাৰ সময়ত মূল্যই দিব নোৱাৰা। জীৱনটোত কোনো মানুহ স্থায়ী নহয়। অহা আহি থাকিব, যোৱা গৈ থাকিব। কিন্তু তাৰ মাজতে যিসকল লৈ যাব বা যিবোৰ গৈও ঘূৰি আহিব, সেইখিনি মানুহে সঠিকভাৱে আপোন। নিজৰ বাদে জীৱনটোত কোনো মানুহ স্থায়ী নহয়। আজি আছে কাইলৈ নাই। সকলো মানুহ চকুৰ চিনাকি। কোনো মানুহেই স্থায়ী নহয়। কোনোবা মোৰ লগত থাকক বা নাথাকক, এতিয়া কোনো আফচোচ নাই। কাৰণ এতিয়া মই নিজেই নিজৰ সংগী। নিজে নিজৰ পৰা পলাই ফুৰাটো ইমান সহজ নহয়। নিজৰ চকুত বাৰে বাৰে ধৰা পৰাটো কম লাজৰ কথা নহয়। আনৰ চকুত ধূলি মাৰি সুখী হোৱাৰ অভিনয় কৰাটো সকলোৰে বাবে সহজ নহয়। সকলো জানিও মনে মনে সহ্য কৰি থকাটো সহজ নহয়। মাঝৰাতি চকুপানী টুকি পিছদিনা সকলোৰে লগত হাঁহি ধেমালি কৰাটো সহজ নহয়। যান্ত্ৰিকতাৰ মাজত নিজক বিচাৰি হাবাথুৰি খোৱাটো ইমান সহজ নহয়। কোলাহলময়ী পৃথিৱীত নিসংগতাৰ আঁৰ লৈ নীৰৱে চকুপানী টুকাটো সঁচাই কষ্টকৰ। নিজে সুখী হ'বলৈ বিশেষ একোৰে প্ৰয়োজন নাই। সকলো থাকিও কেতিয়াবা মানুহবোৰ অকলশৰীয়া অনুভৱ হয়। কিন্তু সেইখিনিতে হেৰুৱাৰ মাদকতাই বুকুখনত বিষ হেঁচি ধৰিলেও কেতিয়াবা মৰমবোৰে নতুন ঠিকনা পায়। মনটোৱে আকৌ পাখি মেলি উৰি যায় দূৰ দিগন্তলৈ।